আৰু আপোনালোকে আশীৰ্বাদ কৰিব মোৰ দোকানখন যাতে বহুত ধুনীয়াকৈ চলে আচলতে মই মোৰ ভণ্টি আৰু মাৰ কাৰণে দোকানখন কৰি দিছোঁ যাতে মই মুক্তভাৱে নিজেই কাম কৰি নিজৰ পইচাকেইটাই ঘূৰি ফুৰিব পাৰোঁ মোক যাতে পইচা নিবিচাৰে মইহে ওলটাই পইচা খুজিম মাহে মাহে গাড়ী EMI কিবা কিবি বোলেও মই শ্বুটিং মই এতিয়া কি হয় হোৱাই নোহোৱাই মই একদম ডেইলি শ্বুটিং কৰিব লাগে ৰেষ্ট মানে একবাৰ ভাগৰুৱা হৈ পৰা নাই কিন্তু নহয় তথাপিও মন নগ'লে কেতিয়াবা নাই এইবাৰ মই কৰিব নোৱাৰিম 2 দিন বা 3 দিন অফ ল'ম এনেকৈ এটা দিব পাৰিম দোকানখন হৈ গ'লে যিহেতু অকল মই নিজৰ খৰচৰ কাৰণেই কৰিব লাগিব পিছে আপোনালোকে মোৰ প্ৰত্যেকটো কামকে বহুত বেছি মানে মৰম দিয়ে সেইটো কাৰণে আশা কৰোঁ এইবাৰো যাতে আপোনালোকে এনেধৰণেই দোকানখনৰ কাৰণেও মৰম দিব আৰু খুব ধুনীয়া ধুনীয়া কাপোৰ আনিম কাপোৰৰ দোকান পাই নাছিল নহয় কাপোৰৰ দোকান বহুত ধুনীয়া ধুনীয়া কাপোৰ আনিম আপোনালোকে সকলোৱে ল'ব দেই মোৰ পৰা চাদৰ মেখেলা নহয় খালি ফেঞ্চি কাপোৰ আৰু ভৱিষ্যতলৈ হয়তো চাদৰ মেখেলা কাৰোবাক লাগে ক'লে আনিব পাৰোঁ আৰু ভাবি থৈছোঁ শাল খোলা কথাও